किसी ने बड़ी खूब कहा था, जब तक खुद के अंदर से मोटिवेशन नहीं आता तब तक बाहर वाला कुछ घंटा नहीं उखाड़ सकता। गाइस সকলো ঠিকে আছে নে? যা হওক, নাথাকিলেও একো কৰিব নোৱাৰো। মই সুধিবহে পাৰোঁ। আৰু মই বুলি কথা নহয়, এইখন পৃথিৱীত আন কোনো মানুহে আপোনাক সহায় কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি নিজে নিজৰ সহায়ক নহয়। এইটো গৌতম বুদ্ধই কৈছে বাৰু। আৰু একমাত্ৰ আপুনি আৰু ভগৱান। বাকী যি কি নহওক, কালি মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, মানিছোঁ বৰ বেছি ৰেছপন্স নাই বাৰু। যি কি নহওক, থাম্বনেইলটো এইটো। ভিডিঅ'টোৰ মাজত আছিলে যে আনৰ সমালোচনা কৰিলে কি কি লছ হ'ব পাৰে, লাভ কি কি হয় সেইটো গৱেষণা কৰি আছোঁ বাৰু, জনাম মই 2-1 দিনৰ ভিতৰতে। আৰু তাতে মই কি কি লছ হয় মই কৈছিলোঁ। তাতে দুটা বিশেষ লছ হয় বুলি কৈছিলোঁ আনৰ সমালোচনা কৰিলে। এটা হ'ল তোমাৰ সময়টো অপচয় হয়, আৰু 2 নম্বৰ তোমাৰ যিটো মেণ্টেল পিচটো অকণমান খেলি মেলি হৈ যায়। আনৰ বেয়া গুণবিলাক আলোচনা কৰোঁতে আনৰ ভাল গুণবিলাক দেখিব নোৱাৰা হয় বুলি আপোনালোকৰ মাজত মই এজাহাৰ কৰিছিলোঁ। তো মানে কি আৰু দুটামান লছ থাকি গ'ল ক'বলৈ, সেইকাৰণে বোলো এইটো ভিডিঅ'ত আপোনালোকৰ মাজত 2 মিনিটমানৰ ভিতৰতে কৈ যাওঁ। আৰু তাৰ ভিতৰত আৰু এটা লছ হ'ল কি, যেতিয়া আপুনি এতিয়া চাওক, আনৰ সমালোচনা মানে কি, মানে মোৰ কথাটো আপোনাৰ আগত কোৱা, আপোনাৰ কথাটো আহি মোৰ আগত কোৱা। তো লাইক শুকুনি অফ মহাভাৰত, ঠিক তেনেকুৱা ধৰণৰ কথা। তো তেনেকুৱা কৰিলে যিটো আপোনাৰ ফ্ৰেণ্ড চাৰ্কুল হয় সেইটোৰ মাজত আপোনাৰ সম্পৰ্কটো একদম সাংঘাতিকভাৱে বেয়া হ'ব। আপুনি তাত একো বাধা দিব নোৱাৰিব। ঠিক আছে, আপোনাৰ সম্পৰ্কবোৰ ভাগি ছিগি যাব বা অলপ মনোমালিন্য হ'ব। আপোনাক কোনেও বৰ বেছি পচন্দ নকৰিব যিমানটো কোৱান্টিটিত পচন্দ কৰিব লাগে। তো আপোনাৰ সম্পৰ্কটো অলপ লছ হ'ব। আৰু লগতে হেৰুৱাব আপুনি বিশ্বাস। যেতিয়া আপুনি বেলেগৰ কথা বেলেগৰ আগত কৈ সমালোচনা কৰিব, সেই ক্ষেত্ৰত আপোনাক আন কোনেও কেতিয়াও বিশ্বাস নকৰিব। আপুনি যি কথা নকয় তেওঁ ধুনীয়াকৈ শুনিব। আপুনি ভাবিব ইয়েছ মোৰ কথাটো বহুত বিশ্বাস কৰিছে আৰু মানিছে। আৰু আচলতে তেনেকুৱা নহয়। আপুনি কৈ থাকিবৰ কাৰণে তেওঁ শুনি থাকিব, আপোনাৰ কথাত বিশ্বাস কেতিয়াও নকৰিব। আপুনি বিশ্বাসটো হেৰুৱাই পেলাব আনৰ মনৰ মাজত। আৰু আপোনাৰ পৰিচয়টো অকণমান খেলি মেলি হ'ব। মানে আপোনাৰ বিষয়ে যদি আন কোনোবাই সোধে যে মানুহজন কেনেকুৱা, তেতিয়াহ'লে সেইজনে আপোনাৰ পৰিচয়টো তেনেকৈ দিব যিজনে আপোনাক যেনেকৈ দেখিছে। তো সেইকাৰণে সাৱধান হ'ব। লছ কিমানবিলাক কৈছোঁ গম পাইছে নহয়, হয়তো বিচাৰিলে আৰু ওলাব। বাকী চাই ল'ব আৰু আপুনি আপোনাৰ নিজৰ জীৱনটো কেনেকৈ আগুৱাই লৈ যাব বিচাৰে। মইতো ক'লে নহ'ব। किसी ने बड़ी खूब कहा था, जब तक खुद के अंदर से मोटिवेशन नहीं आता तब तक बाहर वाला कुछ घंटा नहीं उखाड़ सकता। बाकी आप देख लो, आदिले एरिलो, बाय।